Hello guys, welcome to YouTube channel Anisha vlog. আজি আমি ফুৰিবলৈ গৈ আছো কলে গৈ আছো আমি পিছত কৈ যাম ahok আমি ভিডিও আৰম্ভ কৰিম Hey Rajokal Ki Kobor Welcome to Anisha Tamuli channel YouTube Lahut Mergoror Loy Wahibo Ahut Hudamuki Nahibo Like share comment or subscribe Loy Hibo বছৰটো শেষত আমি এডোখৰ খুব ধুনীয়া ঠাইলৈ ওলাইছো ভাবিছো আপোনালোককো লগত লৈ যাওঁ ভিডিওটো আপলোড হওঁতে চাগে নতুন বছৰে পাবহি তথাপিও আৰু ঘৰৰ পৰা ইয়া আমি যাত্ৰা আৰম্ভ কৰিছো মোৰ লগত আছে মা বা ভিন্দো দাদা বৌ আৰু ভন্টি দুজনী আৰু ভাগিন আছে আপোনালোকে চাই গৈ থাকিব গৈ থাকিব Good palahi. Oh, Jia, 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 Bakhona. যদি কিছুমান যদি মানুহ যদি নাই হা আমাৰ বা ভিডিওটো চাই না মনটো না ফুটি গইল এইবাৰ আমি গৈ আছো ঢকুৱাখানাৰ বাসুদেৱ থান নৰুৱা সত্ৰলৈ আহকচোন আমাৰ লগতে থানৰ পৰা আহোগৈ
পাৰে সেউজীয়া প্ৰেমৰ বতৰা উঠিলা উঠিলা চাহটো খাইছা আৰু এয়া মৰিধল কিবা হয় আৰু দেই মাধ্যমিক বিদ্যালয় আমি মানে চাহটো খাবলৈ ৰখিছো আৰু চাহটো খাবলৈ ৰখিছো আৰু কমলা খালে টোপনি গ'লগে হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ জোপাখনা কি খাইছা তুমি এইটো প্ৰেমৰ জোপাখনা এই আমলখি ভাল আছে প্ৰেমৰ জোপাখনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ জোপাখনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পৰাণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পৰাণ মোৰ দুচকুৰ ভাষাৰে কোৱানা জোসনা হৃদয়ৰে হাস Hi guys, আমি বাসুদেৱ থান এতিয়া পাই গ'লোহি এতিয়া আমি মানে বাসুদেৱ থানলৈ যাম আৰু আমি গৈ আছো হেৰিখন সন্মুখলৈ যা সোমামগে সোমালে আকৌ দেখাব লাগিব ন বলক আমি দেখামগে সেই মাতিছে আমি যাওঁ ইয়াৰ আপুনি আহিলে মানে ৰুটি পাঠা তুমি খাব পাৰিব এটা শহাপহু লেবি সেইটো এতিয়া সন্মুখত পাই গ'লোহি আমি ভিতৰলৈ সোমাই যাম আমি সন্মুখত সোমাই আছো এইফালে ভৰি আছে এইফালে ভৰিয়াত হ'ব আৰু এইফালে মানে কোনোবা ফালে ভৰিয়াত থ'লেই হয় আমি গৈ আছো টিলিঙাটো ঢুকি পামগে নাপামগে আমি ভিতৰলৈ যাওঁ ভিতৰ পৰিৱেশটো চাব ক'লে আহিছা অঁ নমো নমো কৈ দিয়া নমো নমো কৈ দিয়া নমো নমো কৈ দিয়া
খানাটো আচলতে আমি ঘৰতে বনাই মেলি লৈ আহিছিলোঁ ইয়াতে খাই বৈ হৈ আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ আৰু এতিয়া বাটত দেখি অহা সৰিয়হৰ মাজত অলপ ফটো মাৰি লওঁ এয়া আহি থাকোঁতে আমি ধেমাজিতে ফুচকা দোকান এখন দেখিলোঁ আৰু আমি ৰ'ব নোৱাৰিলোঁ তাৰপিছত অলপ এতিয়া ফুচকা খাই লওঁ তাৰপিছত মোৰ ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ থেংক ইউ